সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল যোৱা ব্লগছ লৈ। তো মই বৰ্তমান গৈ আছোঁ লখিমপুৰ বাইপাছৰ যোগেদি মই গৈ পামগৈ কয়লামাৰী চাহ বাগিচালৈ। তো চেনেলটোৰ প্ৰথম ভিডিঅ' হৈ যাতে আপুনি যাতে ছাবস্ক্ৰাইব কৰা যদি সকলোৱে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু শ্বেয়াৰ কৰি দিয়ে যেন তাৰে কামনা কৰিছোঁ, যাতে মই ভিডিঅ' বনোৱাত যাতে সুবিধা হয়। যদিহে ভাল লাগে লাইক কমেণ্ট কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আমি ফাইনেলি আহি পাই গ'লোঁ কয়লামাৰী চাহ বাগিচা। কি যে মনোৰম দৃশ্য, কেৱল নীলা আৰু নীলা চাদৰে আৱৰা এইখন ঠাই। যদি আপুনি অহা নাই ইয়ালৈ নিশ্চয় আহিব। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই মনোৰম প্ৰাকৃতিক দৃশ্য আপুনি যাতে চাবলৈ আহে সকলোকে আমন্ত্ৰণ জনালোঁ মোৰ ফালৰ পৰাই। তো বহুত ভাল লাগিছে ইয়াতে আহি। চাওক কেনেদৰে নীলা চাদৰেৰে ভৰা এইখন ঠাই। তো ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ থাকিল। আৰু আকৌ এবাৰ অনুৰোধ জনাইছোঁ যাতে ভিডিঅ'টো যাতে সকলোৱে যদি ছাবস্ক্ৰাইব কৰে নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰিব কেনেকুৱা লাগিলে ভিডিঅ'টো চাই আৰু কেনেকুৱা ধৰণৰ আপোনালোকক ভিডিঅ' লাগে সেইটো কমেণ্ট কৰিব। তো বেলেগ অন্য এখন ঠাইৰ পৰা মই ব্লগ বনাব চেষ্টা কৰিম। তেতিয়ালৈকে বাই বাই সকলোকে ধন্যবাদ।